নিৰ্বাচনৰ সময়ত ঘোষণা কৰা বিনামূলীয়া আঁচনিক ভোটাৰক উৎকোচ দিয়া বুলি গণ্য কৰা হ'ব নেকি? সুপ্ৰিম কোৰ্টৰ হস্তক্ষেপৰ বাবেই হলঠেকত পৰিব পাৰে কেন্দ্ৰীয় চৰকাৰ আৰু নিৰ্বাচন আয়োগ। মহাৰাষ্ট্ৰত সংকটত পৰা সিন্ধে চৰকাৰে ঘোষণা কৰিছে ইটোৰ পিছত সিটোকৈ প্ৰলোভনৰ আঁচনি। সুপ্ৰিম কোৰ্টৰ এক বিশেষ সিদ্ধান্তই ৰাজনৈতিক দলসমূহক, বিশেষকৈ শাসনত থকা ৰাজনৈতিক দলসমূহক সংকটত পেলাব নেকি? নিৰ্বাচনৰ সময়ত ৰাজনৈতিক দলসমূহে ঘোষণা কৰা বিনামূলীয়া আঁচনিৰ প্ৰস্তাৱসমূহক উৎকোচ দিয়া বুলি গণ্য কৰা হ'ব নেকি? ক্ষমতাকেন্দ্ৰিক ৰাজনীতিৰ স্বাৰ্থত ৰাজকোষত মাধমাৰ সদায় সাধাৰণ নাগৰিকৰ ওপৰত অধিক হেঁচা দিয়া এই ব্যৱস্থাৰ ওপৰত ইতিমধ্যেই অসন্তুষ্টি প্ৰকাশ কৰি আহিছে সচেতন নাগৰিকসকলে। এই প্ৰসংগত ইতিমধ্যেই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ DY চন্দ্ৰচূড় আৰু ন্যায়াধীশ JB পাৰিৱালাই কেন্দ্ৰীয় চৰকাৰ আৰু দেশৰ নিৰ্বাচন আয়োগলৈ জাননী জাৰি কৰিছে। ভোটাৰক প্ৰলোভিত কৰা এই ব্যৱস্থা কেতিয়াও গণতান্ত্ৰিক নহয়। উচ্চতম ন্যায়ালয়ৰ এনে পদক্ষেপে সংকটত পেলাইছে চৰকাৰসমূহৰ লগতে নিৰ্বাচন আয়োগক। দেশৰ নিৰ্বাচন আয়োগ কেন্দ্ৰীয় চৰকাৰৰ পুতলাস্বৰূপ হৈ পৰা বুলি উঠা ৰাজহুৱা অভিযোগক এনে ব্যৱস্থাই কিছু হ'লেও সংস্কাৰ কৰিব বুলি সচেতন নাগৰিক সমাজে আশা কৰে। 13 আৰু 20 নৱেম্বৰত ঝাৰখণ্ডত আৰু 20 নৱেম্বৰত মহাৰাষ্ট্ৰত বিধানসভাৰ নিৰ্বাচন। ভোটাৰক প্ৰলোভিত কৰা এনে পৰম্পৰাগত হৈ পৰা উৎকোচস্বৰূপ পদক্ষেপত এইবাৰ ভেটো পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। 15 অক্টোবৰত মহাৰাষ্ট্ৰৰ নিৰ্বাচনত তাৰিখ ঘোষণা কৰিছে নিৰ্বাচন আয়োগে। লগে লগে ৰাজ্যখনত নিৰ্বাচন আচৰণবিধিও ইতিমধ্যে বলবৎ হৈছে। কিন্তু মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্ধে চৰকাৰে 14 অক্টোবৰত সেই দিনটোৰ নিশা 12 বজাৰ পৰা বোম্বাইৰ প্ৰৱেশদ্বাৰ 5খনতেই টোল গেটত লঘু যান বাহনৰ বাবে টোল ফ্ৰী হ'ব বুলি ঘোষণা কৰিলে। নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ প্ৰতিষ্ঠান। নিৰ্বাচনৰ দিন ঘোষণাৰ পৰ্ব আগতীয়াকৈ ৰাজ্য চৰকাৰসমূহে জানিব পাৰে কেনেকৈ? এইবিলাক বিষয় ইতিমধ্যে বিতৰ্কৰ তুংগলৈ উঠিছে। নিৰ্বাচনৰ লক্ষ্য লৈ মহাৰাষ্ট্ৰ চৰকাৰে লাডলি বেহনা যোজনা ঘোষণা কৰি প্ৰতিগৰাকী ছোৱালীক 3000কৈ দিয়াৰ ইতিমধ্যে ঘোষণা কৰিছে। নিৰ্বাচনী উৎকোচস্বৰূপ এই বহুকেইটা ঘোষণা কৰাৰ লগতে মুছলমান শিক্ষকসকলৰ দৰমহাও বৃদ্ধি কৰিছে। 6000 টকা লাভ কৰা শিক্ষকসকলৰ দৰমহা 16000 আৰু 8000 লাভ কৰা জনে পাব 18000 টকা। 15 অক্টোবৰৰ দিনৰ 3:30 মহাৰাষ্ট্ৰৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হ'ল। কিন্তু মহাৰাষ্ট্ৰ চৰকাৰে 200খন আঁচনিৰ বাবে বিজ্ঞাপন ঘোষণা কৰিলে। অৱশ্যে নিৰ্বাচন আয়োগৰ হস্তক্ষেপত সেই বিজ্ঞাপন আঁতৰাবলৈ বাধ্য হ'ল। শাসকৰ পক্ষ হৈ দায়িত্ব পালন কৰা দেশৰ নিৰ্বাচন আয়োগক উচ্চতম ন্যায়ালয়ে কেনেদৰে নিৰপেক্ষ কৰি ৰাখিব পাৰে সেইটো এতিয়া লক্ষণীয় বিষয় হ'ব। ৰাজ্যসমূহৰ নিৰ্বাচনী সভাত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে বিভিন্ন নতুন নতুন আঁচনি আৰু পুঁজি বিনিয়োগৰ বিষয়ে ইতিমধ্যে ৰাজহুৱা বক্তব্য ৰাখি আহে। এই প্ৰসংগতো নিৰ্বাচন আয়োগ মৌন হৈ প্ৰধানমন্ত্ৰীয়ে এনে ব্যৱস্থাক সদায় সমৰ্থন জনাই আহিছে। এই বিষয়সমূহৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেইটো কিন্তু সময়ত লক্ষণীয় বিষয় হ'ব।